এতিয়া আমি কি কৰিম? যুদ্ধ কৰিম। পাৰিব জানো? পাৰিব লাগিব। যদি হাৰি যায় আকৌ যুদ্ধ কৰিম। যেতিয়ালৈকে বিজয়ী নহওঁ তেতিয়ালৈকে যুঁজি যাম। আৰু যেদিনাই বিজয়ী হ'ম সেইদিনাই মই হাৰি যাম। ভৰিছে পুতলা? ইমানবোৰ পুতলা? য়েছ, আমাৰ পুতলাৰ বাবে। লাগিছে বুঢ়াই হেঁপাহৰ যুদ্ধখনত তুমিও যুঁজিব লাগিব। অকলে যুদ্ধ কৰিলে হয়তো মই ভাগৰি যাব পাৰোঁ। জোকাৰি আৰু মই ভাগৰুৱা হৈ গ'লে যুদ্ধত হাৰি যাম। আৰু মই যুদ্ধত হাৰি গ'লে মোৰ কেঁচুৱাটোৱে কান্দিব। পাগল হৈছ নেকি তই? অলপ পাগল তই হ। ডাক্তৰ আৰু কিমান হৈ থাকিব? বাদ দিয়ক এইবোৰ। কিবা মোৰ মৰমবোৰ নে মোৰ সাহস? নতুনে আদৰিছে মোৰ সপোনে হাগিছে মোৰ কেঁচুৱা কান্দিছে মোৰ কেঁচুৱা কান্দিছে মোৰ কেঁচুৱা কান্দিছে। ভ্ৰাম্যমান থিয়েটাৰত কাহানী নোহোৱা এক ব্যতিক্ৰমী বিৰল কাহিনীৰে ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু অভিনেত্ৰী পল্লৱী ফুকনৰ অনবদ্য অভিনয়েৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ শক্তিশালী কলমৰ অন্য এক সৃষ্টিৰে 2023-24 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ বিশাল মহা আয়োজন মোৰ কেঁচুৱাই কান্দিছে। মোৰ কেঁচুৱাই কান্দিছে। আপোনালোকেও চকু নুবুৱাবলৈ সাজু হওক।